ding 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 dam dam bam 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 bam. জান কোৱা হেল্ল' কি কৰি আছা জান? নাই এনে এক্সাৰসাইজ কৰি আছিলো এক্সাৰসাইজ কৰি আছিলো আচ্ছা মোৰ কাৰণে এটা কবিতা গোৱাচোন। করোনা কাম ফ্রম চাইনা তুমি ইমান কিয় মাইনা ইমানে যদি কিউট হোৱাটছআপত কৰিছা কিয় মিউট? বছে অফিসত দি আছিল গালি তুমি আছিলা ষ্টেটাস ফালি সেয়েহে তোমাক কৰিছিলো মিউ আচ্ছা শুনা, জিলমিল আকাশৰ তৰা তুমি হবানে মোৰ দৰা? হম হাই আচ্ছা হেৰি নহয়, মোৰ যে ফ্ৰেণ্ড পূজা তাই জানানে? হেল্ল' তুমি শুনি আছানে? শুনি আছো কোৱা মানে হেল্ল' তুমি শুনি আছানে? আছো শুনি আছো আচ্ছা শুনাচোন মই এতিয়া ফোনটো ৰাখো হা তাৰমানে মই আৰু বছক কল কৰিব লাগে দৰমহা দিয়া নাই ফোন কৰি পিনে জনাই দাও দৰমহাটো দিয়ে নেকি দিয়া ঠিক আছে বাই এতিয়া হগ্নি হাৱা হৈছে নাই কাম কৰি আছো দেখা নাই জলদি কৰ এগিলাখান নাই আইও আঙুলিটো কাটলাক আঙুলি এটা কাটছি নে বাকী চারটে আছে সেই দিয়ে কাট কাম হবাই লাগব আঙুলি কাটে তার রে এক কাপ পালি ভাল আছিল ও মাই আ পানি কিলো দিছুন নাংগে পানি খাবাং তই হেংকে কামত থাক পানি খাই কি মই যাই আছো ৰবা কামত ঠিক পেছে তই বহুত কষ্ট হল আছে অবশ্যই রোদটো বহুত বেশি মইনা বঢ়িয়া আছে চাহকাপ মইনা এটা কথা তুমি এটা কাম করবে তুমি মোর অফিসত নাচবা তুমি জানা না আমার সেই অফিসের সেই গেন্দাটো কেনকে চাই তোমাক মই ভাল নাপাও নাচবা তুমি কি বছক ফোনটো মাৰিয়ে লম হেল্ল' ছাৰ কৌশিক মানে ছাৰ দৰমহাটো কেতিয়া দিব পইচা লাগবো কি মানে ছাৰ 20,000 মান দিলে ভাল হয় ছাৰ চেণ্ডেল পিন্ধো বাটা হাতত নাই টকা 20,000 টকা মুটি দিম মুখত পইচা মোকে লাগে পালি দিবিচোন 2,000 টকা বেংকত 20,000 টকা লাগে তাক ছাৰ হ'ব নালগে দিয়ক আপোনাৰ টাকা আপোনাৰ লগতে ৰাখক আপোনাৰ টাকা ইমান ভাষণ দিবা নালগে আপুনি শুনি চব ডাইলগ এটা উইস্কি মে মিলায়া সোডা আমাৰ ছাৰ বকা শুনলক বুজি পালা ফোন রাখ কি চলি আজিকালি অফিস কাম করে বছকে গালি দিয়ে ভাল কি হব বছৰ ই মোক দৰমহা নিদিব এটা কাম কৰোঁ
এই বছৰ ছেক্ৰেটাৰীটোক কৈ দিয়ক বছে দেখোন তাইক বৰ চেনি দি থাকে কি ঠিক ছেক্ৰেটাৰীটো বুলি দৰমহাটো দিবও পাৰে ছেক্ৰেটাৰীটোক এটা মেছেজ দি পঠিয়াই থৈ দিয়ক দৰমহাটো দিয়াৰ কথা বা কোন তুমি ৰূপৱতী বনৰে মাজত অকলশৰে বহি আছা বৃক্ষৰ তলত অঁ কৌশিকে মেছেজ কৰিছে বছক চেলাৰীৰ কথা ক'ব চাগে বছকে ফোন কৰোঁ লকডাউন দালে জীৱনডাল নোহোৱা কৰি ফেলছি হ'ব ছেক্ৰেটাৰী ফোন কৰিছিলোঁ আই হেল্ল' মইনা কি কৰিছে ছাৰ অঁ এই নাই অলপ এক্সাৰচাইজ কৰিছিলোঁ অঁ ছাৰ দৰমহাটো লাগিছিল নহয় কেতিয়া দিব কৌশিকে ক'লে এইবাৰ আপোনাৰ টান বোলে দৰমহা নিদিয়ে অ' ছাৰ সঁচাই দৰমহা নিদিয়ে ছাৰ প্লিজ দৰমহাটো দিব না নাই নাই মিছা কৈছে অ' তোমাক দৰমহা নিদিয়ে কাক দিম মোৰ গোটেই সম্পত্তি তোমাৰেই অ'তো বিৰিয়ানীত নাই বিৰি তুমি হবানে মোৰ তিৰি কি অঁ নাই এই এনেই কৈছোঁ অঁ তুমি মোক ছাৰ বুলি নামাতিবাচোন মোক ভাল নালাগে অঁ হ'ব দিয়ক দেহা মইনা কেনেকৈ কিবা নাম মাতিবা ভাল লাগিব কিমান চেনি খায় আহক কাপোৰ ধুব বাচন ধুই আছিল আৰু ক'ব এক্সাৰচাইজ কৰি আছে আহক কাপোৰ ধুব আছে চুপ থাকা শুনি আছে চুপ থাকা অ' ছাৰ বৌৱে কি ক'লে বাচন ধুই আছিলে নাই চাওক ছাৰ কাপোৰ ধুৱক হেল্ল' খাই ভাল পাই কৰিছে এয়াই আৰু অঁ কাপোৰখিনি বেয়া কৰি আছে ধুই লওঁ ধুই পেলাই বাগাত দিব লাগিব দিয়া জলদি দিয়া